নমস্কাৰ বন্ধুসকল, আমি আপোনালোকক জনাবলৈ পাইছোঁ কি হৈছে যে কালি ৰাতিৰ পৰা গোটেই ৰাজ্যখনত কিছুমান বেলেগ ধৰণৰ অপ্ৰীতিকৰ ঘটনা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মুখ্য কাৰণ আমি জানিবলৈ পোৱা মতে সেয়া হৈছে হোৱাটছএপত লাষ্ট চিন। হয় বন্ধুসকল, আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কালি ৰাতিৰ পৰা লাষ্ট চিনটো বন্ধ হৈ গৈছিলে, কিন্তু তাৰ বাবে গোটেই দেশখনত কিছুমান অপ্ৰীতিকৰ ঘটনা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান আপোনালোকৰ আগত আহি পেলাই উপস্থিত হৈছোঁ কিছুমান ব্ৰেকিং নিউজ লৈ, যিবোৰ ফটা ফুটা নিউজ বেলেগ কোনেও দিব নোৱাৰে, কাৰণ এ চি কোঠাত বহি পেলাই ৰিপৰ্টিং কৰাটো সম্ভৱ নহয়। মই হয়তো ৰিপৰ্টাৰ সিঙৰ কেমেৰা পাৰ্চন টেলিস্কোপ পৰা একদম পুৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দৰকাৰ হ'লে মই গ্ৰাউণ্ডৰ তললৈ সোমাই যাবলৈ ভয় নকৰোঁ। সঁচা ৰিপৰ্টিঙৰ বাবে ইয়াত টিকা ফটা ৰ'দতো মই আপোনালোকৰ মাজত আহি আজি উপস্থিত হৈছোঁ। মই বৰ্তমান উপস্থিত হৈছোঁ সেইখন গাঁৱৰ সেইখন ঘৰৰ সেইটো কোঠালৈ যিটো কোঠালৈ সংঘটিত হৈছিলে এটা বেলেগ ধৰণৰ ঘটনা। আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ সেই ঘটনাটো কিহৰ বাবে সংঘটিত হৈছিল। ওলাই আছেনে বাৰু? ঘৰত চবে দেখিবলৈ নাপাব। ওলাই আছেনে? নমস্কাৰ নমস্কাৰ। হয় 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 হয়, আমি দেখিছিলোঁ ইহঁতৰ ক্লাছ 7ত যে পৰিছে সৰুৰে পেনিকনাটো, সিহঁতৰ আমাৰ থলুকৰ জীয়েক যে ক্লাছ 4ত, তাই হোৱাটছএপৰ লাষ্ট চিনটো নেদেখাৰ কাৰণে 2 পেকেট হজমোলা খাই পেলাই আত্মহত্যাৰ চেষ্টা কৰিছিলে। হয় নীলাক্ষীয়ে আপোনালোকে দেখিবলৈ পাইছিলে প্ৰত্যক্ষদৰ্শী প্ৰথম ভাষ্যত কেৱল আমাৰ চেনেলত বিগ ব্ৰেকিং নিউজ। সপ্তম অৰ্ধত ক্লাছ 7ত পঢ়ি থকা এজন প্ৰেমিকে 4ৰ্থ শ্ৰেণীত পঢ়ি থকা প্ৰেমিকাৰ মোবাইলৰ হোৱাটছএপত লাষ্ট চিনটো অফ হৈ যোৱাৰ বাবে 2 পেকেট হজমোলা খাই আত্মহত্যাৰ চেষ্টা কৰিছিল। আত্মহত্যাৰ চেষ্টা 2 পেকেট হজমোলা খাই। কিন্তু যি কি নহওক, আহকচোন আমি আগবাঢ়ো সেই ল'ৰাজনৰ ওচৰলৈ। কিয়নো তেওঁ এনেকুৱা এটা ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল। কোনে কৰিব এনেকৈ? তাই নিজৰ ফোন নাই, তাই অনলাইন থাকিলে অনলাইন দেখাই, হোৱাটছএপত নহ'লে লাষ্ট চিনটোও দেখাই থাকে। গতিকে ৰাতি 10-11টামান বজাত তাই একো দেখুওৱা নাছিলে। সেইবাবে তাই থানা থালে নে নাই মই গমেই নাপালোঁ। থানা থালে নে নোপোৱাৰ বাবে মই আত্মহত্যা কৰিছিলোঁ। হয় নীলাক্ষী, আপুনি দেখিবলৈ পাইছে যে প্ৰেমে কোনো বয়স নামানে। তেওঁ ৰাতি প্ৰায় 10-11মান বজাত তেওঁৰ প্ৰেমিকা পুলিচ থানাত আছে বুলি ভাবি তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিলে 2 পেকেট হজমোলা খাই। থানাত কিয় থাকিব? থানাত কিয় থাকিব? পুলিচ থানা নহয়, থানা থানা। আমি যে খাওঁ থানা, সেইটো থানা। কি? সেইটো থানা নহয় কেলা, সেইটো খানা বুলি কয়। খানা ফকতীয়া ল'ৰা কেলা। যদি আমি লাইভ আছোঁ বিপ কৰি দিবা, যদি ৰেকৰ্ডিং আছে কাট কৰি দিবা নীলাক্ষী। মই জনাবলৈ পাই সুখী হৈছোঁ যে খানা খালে নে নাই গম নাপাই পেলাই তেখেতে আত্মহত্যাৰ চেষ্টা কৰিছে। কিন্তু আহকচোন আমি আৰু অধিক জানিবলৈ চেষ্টা কৰোঁ তেখেতৰ কি লুকাই আছিলে কথাখিনিৰ মাজত। মোৰ মনটো বহুত বেয়া লাগিছিলে, বহুত দুখ লাগিছিলে। হয় নীলাক্ষী, আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ দুখ লাগিছিলে। দুখ লগাটো স্বাভাৱিক, কাৰণ প্ৰেমে কোনো বয়স নামানে। আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ 2 পেকেট হজমোলা খোৱাৰ পিছত তেখেত কিদৰে সুস্থ অৱস্থালৈ উভতি আহিছিলে। হয়, ৰাতি লাষ্ট চিনটো ভাল হৈ গৈছিলে, তাৰপিছত তাই মোক মলম কৰি দিছিলে। হয় নীলাক্ষী, আপোনালোকে দেখিবলৈ পাইছে যে তেখেতে অন্তৰত আঘাত পোৱাৰ বাবে তেওঁ 4ৰ্থ শ্ৰেণীত পঢ়ি থকা প্ৰেমিকাই মলম লগাই দিছিলে, মুভ লগাই দিছিলে, ভলিনী। কেনেকৈ মলম লগাবলৈ? সেইবোৰ মলম নহয়, মলম মলম মলম, এইটো মলম। যথা মূৰ্খ, সেইটো মলম নহয় মলম বুলি কয়। একদম কম বয়সতে প্ৰেম কৰি মলম মলম। হয় নীলাক্ষী, এনেকুৱা ধৰণৰ কিবা কিবি ঘটনা হৈছে স্বাভাৱিক। আপোনালোকে দেখিবলৈ পাইছে মৰম কৰি দিছিলে, মৰম কৰি দিছিলে। যদি কিবা বেয়া কথা ওলাই গৈছে বিপ কৰি দিবা, ৰেকৰ্ডিঙত আছে যদি কাট কৰি দিবা। আমি বৰ্তমান উপস্থিত আছোঁ এওঁলোকৰ ঘৰত, আমি আৰু অধিক জানিবলৈ চেষ্টা কৰিম। হয়, মই এনেকুৱা কৰা দেখি তাই বহুত বেয়া পাইছিলে। তাৰপিছত তাই পুৰুষ দিবৰ কাৰণে হোৱাটছএপৰ সেইখিনি স্ক্ৰীনশ্বট মাৰি দিছিলে। তাই আকৌ টেম্পাৰখন ভগা আছিল নহয়, সেই টেম্পাৰ ভগাতে আঙুলি সোমাই তাই গোটেই তেজ ওলাই গ'ল। এতিয়া তাই হস্পিটেলত আছেগৈ। হয় নীলাক্ষী, আপোনালোকে জানিবলৈ পাই সুখী হৈছে যে তেখেতৰ প্ৰেমিকাই প্ৰমাণ দিবৰ বাবে স্ক্ৰীনশ্বট লৈছিলে। যিহেতু টেম্পাৰখন ভগা আছিল, ভগা থকাৰ বাবে তেখেতে আঙুলিত চিচা সোমাই পেলাই ৰক্তক্ষয় হয়, আৰু ভীষণ ৰক্তক্ষয় হোৱাৰ বাবে তেখেত বৰ্তমান হস্পিটেলত আছে। আৰু আমি জনাব বিচাৰিছোঁ যে এইটো এটা সঁচাকৈয়ে ভয়ানক কাণ্ড সংঘটিত হৈছে। কিন্তু যিয়ে নহওক, যিমানে ব্ৰেকিং নিউজ নহওক, যিমানে যি ব্ৰেক নকৰক, লাগিলে টিকা ফটা ৰ'দত মোৰ যায় টিকা ফাটি গৈছে, সেইটো একদম সঁচা কথা। গতিকে আমি আৰু অধিক ব্ৰেকিং নিউজ লৈ মই আহিম ৰিপৰ্টাৰ সিং উইথ কেমেৰা পাৰ্চন টেলিস্কোপ পৰা। তেতিয়ালৈকে ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ ছ' মাছ।